চুক্তি কৰাৰ সময়ত যি ধৰণে বড়ো চুক্তি বড়ো শান্তি চুক্তিক আগ ধৰি পেলাই আলফা চুক্তি আদিবাসী চুক্তি কাৰ্বি চুক্তি ডিমাচা চুক্তি NLFT চুক্তি ATTF চুক্তি মণিপুৰৰ চুক্তি আৰু লগতে ইয়াত সকলো চুক্তিবিলাক মানে সশস্ত্ৰ গোটৰ লগত মানে প্ৰশস্ত হ'ল চুক্তি কৰা হ'ল আজি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিয় প্ৰতাৰণা কৰিব বিচাৰে তেওঁলোকে আমাক প্ৰতাৰণাৰ দিশত লৈ যাব বিচাৰিছে নেকি আৰু ইয়াৰ কাৰণে আমাৰ এতিয়াও বিশ্বাস আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আন্তৰিক এটা বিশ্বাস সদায় আছে থাকিব কিন্তু প্ৰতাৰণাৰ দিশলৈ যাতে কেন্দ্ৰীয় চৰকাৰে নিনিয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চুক্তিৰ সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা সন্মলিত সকলো দফা 100% ৰূপায়ণ কৰা হ'ব আৰু আজি আমি পুনৰ ৰাজপথত শান্তিপূৰ্ণ গণতান্ত্ৰিক আমি জংগী আন্দোলন বা এই প্ৰতিবাদী ৰেলীত আমি ওলাবলৈ আমি বাধ্য হৈছো কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে উপলব্ধি কৰক এই আন্দোলন চলিব আৰু অহা 20 নৱেম্বৰত নতুন দিল্লীত আমাৰ সেমিনাৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ 10খন শিক্ষিতক লৈ পেলাই আমি সেমিনাৰ আয়োজন কৰিম বিল পাছ কৰাৰ কাৰণে চুক্তি ৰূপায়ণৰ কাৰণে 21 তাৰিখে যন্তৰ মন্তৰৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু ডিসেম্বৰ মাহত কোকৰাঝাৰত 2 লাখ লোকৰ মানে ইয়াত মানে অংশগ্ৰহণেৰে 2 লাখ লোক ইয়াত অংশগ্ৰহণেৰে এটা বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব আৰু এই ঘোষণা আমি কেন্দ্ৰীয় চৰকাৰলৈ কৰিছো অসম চৰকাৰলৈ কৰিছো আগন্তুক নৱেম্বৰ ডিসেম্বৰ মাহত যি শীতকালীন পাৰ্লিমেণ্ট সেশন হ'ব এই বিল পাছ কৰক চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক এই দাবীৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি আপোনালোকক আহ্বান জনাইছো আমি দাবী ৰাখিছো আৰু আমাৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰক্ৰিয়া আৰু আন্দোলন অব্যাহত থাকিব চলি থাকিব এই কথাটো আমি স্পষ্ট আকাৰে আজি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আমি সকীয়াই দিছো।